নমস্কাৰ বন্ধুসকল, মোৰ অন্যতা ব্লগলৈ পুনৰবাৰ স্বাগতম জনালোঁ। বহুত দিনৰ মূৰত ভিডিঅ' দিছোঁ। ভিডিঅ' দিবলৈ বিশেষকৈ সময় নাই, সময় পোৱা নাই দিবলৈ, কাম কৰি থকা সময়ত। আজি তৰমুজ নামৰ গাড়ী এখন আহিছে, তৰমুজৰ গাড়ীখন আপোনাক নমাই দেখুৱাম কেনেকৈ নমাই। চাই লওক, চব খোলাকৈ আহিছে, বস্তাত নহয়, এটা এটাকৈ নমাবলগীয়া আছে। দেখিছে নাই, নাৰায়ণে আমাৰ ভাইটিয়ে উঠি আছে ওপৰত, আমি দুটা তলত কেছ ধৰি আছোঁ, মানে ধৰি ধৰি নমাব লাগে এটা এটাকৈ। চাই লওক, আপোনালোকৰ কেনেকুৱা ভালনে মেছেজ এটা কৰি জনাব, ভালনে বেয়া আপোনালোকৰ। আৰু প্লিজ মোৰ ভিডিঅ'বোৰ লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তৰমুজবোৰ বিশেষকৈ চনকা হয়, বস্তুটো মাটিত পৰি গ'লে মানে ফাটি যায়, সেইকাৰণে হাতে ধৰি ধৰি নমাব লাগে, কেছ ধৰি ধৰি বলটোৰ নিচিনাকৈ। এইখিনি নমাওঁকৈ দিনটো লাগিব আজি, পিছবেলাৰ পৰা আৰম্ভ কৰিছোঁ। এতিয়া 1টামান বাজিছে, 1টামান বজাৰ পৰা আৰম্ভ হৈছে। দেখিছেনে বহি বহি নমাই আছে, লাহে লাহে নমাই আছে। ৰাতিপুৱা চব্জি হ'লচেল দোকান যে আমাৰ, যিহেতু আমাৰ দোকানখন, সেইকাৰণে ৰাতিপুৱা চব্জিখিনি বিকি শেষ হৈ গ'ল। এতিয়া তৰমুজ লাহেকৈ নমাইছে, এয়া খাব লৈছোঁ। দেখিছে নাই, মাজে সময়ে এটা ফাটি থাকে পৰি পৰি, নিজৰ ইচ্ছামতে খাব পাৰি, ঢেৰ পৰি ফাটে, এয়া খাই আছোঁ। দেখিছেনে, এতিয়া বহুত বেছি মিঠা হোৱা নাই বস্তুটো, আৰু 2 দিনমান ৰ'ব লাগিব ইয়াত। আমাৰ ইয়াত ৰোৱাৰ পিছতে মিঠা হ'ব। এতিয়া কোনে আহিছে, গছতে ডাইৰেক্ট ছিঙি দিছে, সেইকাৰণে সৰু ডাঙৰ চব ছিঙি দিয়ে যে, সেইটো মিঠাটো কম হয়। 2 এদিন ৰ'ব লাগে, তেতিয়া ভালকৈ পকে, ৰঙা হয়, তাতকৈ ৰঙা হৈ যায়, তেতিয়া কিছু খাই বেছি ভাল লাগে। দেখিছে নাই, কাটি খাই আছোঁ, নিজৰ ইচ্ছামতে খাব পাৰি। ইয়াত যি বস্তু হওক আপোনাৰ, এয়া চাই লওক নমাই আছে, যি বস্তু হ'লেও আপোনাৰ নিজৰ ইচ্ছামতে খাব পাৰি, মালিকে একো নকয়। চাই লওক কেনেকৈ নমাই আছোঁ কেছ ধৰি। দেখিছে নাই, এটা এটাকৈ বহুত দেৰি লাগি যায় এনেকৈ নমাওঁতে। এখন গাড়ী নমাওঁতে আপোনাৰ 3-4 ঘণ্টা লাগি যায় নমাওঁতে, কেছ ধৰি নমাব লাগে। ইয়াত দেখিছে নাই, পিছফালে চব্জি দোকানখনত মানুহবোৰ চব গৈ আজৰি হ'ল, চব্জি বিকিও এদায় হ'ল। মই ৰাতিপুৱাই চব্জিখিনি বিকি, যিমানখিনি শাক পাচলি আহে চব বিকি এদায় হৈ যায় ৰাতিপুৱাই। পিছবেলালৈ মানে নাথাকেগৈ, মানে অলপমানহে থাকেগৈ পিছবেলালৈ খুচুৰা বিকিবৰ কাৰণে, যোনবোৰ ইয়াৰ মানুহবোৰে নিবলৈ আহে তাকতকৈ ঘৰৰ কাৰণে। দোকানৰ বস্তুখিনি ৰাতিপুৱাই গৈ এদায় হৈ যায়। ইয়াত দেখিছেনে নমাই আছোঁ, ইয়াত চাই লওক কেছ ধৰি নমাবলগীয়া আছে। ইয়াৰ মালিক আমাৰ, দেখিছে মালিকে ওপৰত থ'ব গৈছে, দেখিছে দম খাই গৈছে, ইটোৰ পিছত সিটোকৈ কেছ ধৰিবলগীয়া আছে। লাহে লাহে থ'ব নোৱাৰি, লাহে মানে আপোনাৰ ঢাপ পেলাব নোৱাৰি, চব ভাগি যায়, লাহে লাহে থৈ আছে। চাই লওক, আৰু আপোনালোকে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব, লগতে লাইক এটা এটা হ'লগৈ আৰু নাই এক টাক মাল এইকেইটি আছেগৈ নহয়, প্ৰথম দেখি নাই সম্পূৰ্ণ টাক এটা আহি আছে নমাই। এইটো এটা তৰমুজ পূৰা চোতাই আছে, তৰমুজ কেলা ভালো নাই, এইটো ভাল। এইটো আমাৰ PSS কোম্পানী তৰমুজ বুলি কয়। সেইকাৰণে দৌৰ ভাল আকৌ দেখুওৱা খালি। এইটো চাই খাই তৰমুজ খাবলৈ খাব নোৱাৰি পেলাই দিছে, দেখিছেনে পেলাই ভাল তৰমুজ। পৰি পৰি ওপৰ পৰা নমাংকৈ পৰি ফটাই চব দেখিছে, ওপৰ পৰা নমাংকৈ পৰি ফটা, খাব পৰা নাই মানে এনেকুৱা হৈ গৈছে, দম খাই আছে। সেইটো দিনে এটা বজাই এইডোখৰকৈ খাই লওঁ। আজি ভিডিঅ'টো এটা সমাপ্তনি মাৰিছোঁ। অন্য এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই, ধন্যবাদ।